নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ ওপৰত আমি আলোচনা কৰিম। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত 1371 শকত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু সত্য সন্ধ্যা। শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতৰ ভাষাত ৰচিত একমাত্ৰ পুথিখন হ'ল ভক্তি ৰত্নাকৰ। ক্ষমা কৰিব, কীৰ্তনখন হৈ আছে, এইটো কীৰ্তন হ'ব লাগিছিলে। শংকৰদেৱৰ বিভিন্ন খণ্ডত থকা কীৰ্তনখন সজাই পৰা একগোট কৰিছিলে দামোদৰ দেৱে। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি অৰ্থাৎ তেওঁৰ গোটেই জীৱনৰ কীৰ্তিস্বৰূপ হ'ল কীৰ্তন। আমি সকলোৱে জানো। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য তেওঁ হৈছে মাধৱদেৱ, মহাপুৰুষ মাধৱদেৱ। শংকৰদেৱৰ সাহিত্য কাব্যসমূহৰ ভিতৰত হৰিচন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণীৰ হৰণ কাব্য, বলি চলন, গ্ৰাহ গজেন্দ্ৰ যুদ্ধ বা গজেন্দ্ৰ উপাখ্যান, অমৃত মন্থন, কুৰুক্ষেত্ৰ, গোপী উদ্ধৱ সংবাদ, কৃষ্ণ প্ৰয়াণ, পাণ্ডৱ নিবাৰণ। তেওঁৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত পৰে ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ, দশম স্কন্ধৰ আদিচোৱা, দ্বাদশ স্কন্ধ, ৰামায়ণৰ উত্তৰাকাণ্ড। এইখন হ'ল মাধৱ কন্দলীৰ আধৰুৱা ৰচিত। তেওঁৰ অংকীয়া নাটসমূহ আমি চৰ্টত মনত ৰাখিব পাৰোঁ। প, কা, কে, ৰু, পা, ৰা। পৰে পত্নী প্ৰসাদ, কাৰে কালিয়া দমন, কেৰে কেলি গোপাল, ৰুৰে ৰুক্মিণী হৰণ, পাৰে পাৰিজাত হৰণ আৰু ৰাৰে ৰাম বিজয়। তেওঁৰ গীত বা ভটিমা বৰগীত 243টা বৰগীতৰ ভিতৰত মাত্ৰ 35টাহে বৰ্তমানলৈকে পোৱা গৈছে। ভটিমাবোৰ তেওঁৰ এনেকুৱা ধৰণৰ দেৱ ভটিমা, নাট ভটিমা আৰু ৰাজ ভটিমা, টুটই আৰু চপই। ভক্তি তত্ত্বৰ প্ৰকাশক গ্ৰন্থ ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ সংস্কৃত ভাষাত ৰচিত তেওঁৰ একমাত্ৰ গ্ৰন্থ। নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন। নাম প্ৰসংগৰ গ্ৰন্থ কীৰ্তন, গুণমালা, কুসুমমালা ছন্দত ৰচিত এইখন আৰু ভাগৱতৰ আধাৰত ৰচা। আৰু তেওঁৰ মৃত্যু হৈছিল 1568 চনত কোচবিহাৰত। তেওঁ ইহলীলা সম্বৰণ কৰে। মোৰ এই চেনেলটো যদি চাই আপোনালোকৰ ভাল লাগিছে, নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।